ইমান গৰম পৰিছে কিনো কৰোঁ উপায় নাই কাৰণে একদম ফালে গ'লো আম গছৰ তলত দেখি সেইকাৰণে অলপ আমকে পাৰি আনিলোঁ। এতিয়া মই আম পাৰি আনিলোঁ ফাইনেলি এইখিনি আম আনিলোঁ। চাওকচোন আপোনালোকে ইমান ধুনীয়া আমখিনি একদম বুঢ়া হৈছে দেই, বুঢ়া হৈছে অলপ ৰঙচুৱা হৈছে চোৱা খাবলৈ পোৱা হৈছে। মই এতিয়া এইখিনি কি কৰিম, মই এতিয়া এইখিনি আচাৰ বনাম। আচাৰ বনাবৰ কাৰণে মই এইখিনি এতিয়া লৈ আছোঁ, কাটিম মই। এতিয়া কেনেকুৱা গৰম পৰিছে, ইমান ধুনীয়াকৈ শুকাব আমখিনি। মই কঁঠাল আচাৰ বনাইছিলোঁ, আপোনালোকক দেখাইছিলোঁ। কঁঠাল আচাৰখিনি মোৰ হৈ গ'ল, বনাই হৈ গ'ল, খায়ো খতম হ'ব। এতিয়া মই আম আচাৰ বনোৱা দেখাই দিম দেই, আপোনালোকে চাব দেই। এতিয়া মই কাটিম সৰু সৰুকৈ কাটি পিনে যে তাৰপৰা নিমখ দি থৈ দিম, জুবিয়াই পিনে জুবিয়াই থৈ দিম। মানে এতিয়া আজি জুবিয়াই থৈ দিম, একদিন থৈ দিলে হৈ যায়। কাইলৈ ৰ'দত শুকুৱাই দিম, তাৰপৰা হৈ যাব। ৰ'দত শুকুৱাই মানে বইল নকৰোঁ আৰু ৰ'দত শুকুৱাই তাৰপৰা বৈয়ামত ভৰাই দিম, মছলা তেল দি জলকীয়া দি ধুনীয়াকৈ। এতিয়া মই কাটিম, এতিয়া চাই থাকিব দেই আপোনালোকে মই কেনেকৈ কাটোঁ। এইফালে এইখিনি মই এতিয়া কাটি আছোঁ আমখিনি। অলপ মই দেখাবলৈ মানে দিগদাৰ। কাটি আছোঁ, আধা কাটিলোঁ দেই, আৰু ধেৰ আছে।